নমস্কাৰ বন্ধুসকল, বৰ্তমান মই আহিছোঁ চৰিও ঘাটত গা পা ধুবলৈ। গা পা ধুই চিধা মই ৰাম মন্দিৰ ফালে ৰাওনা হ'ম। আমি যেতিয়া মন্দিৰ ফালে গমন কৰি আছোঁ তেতিয়া চাৰিওফালৰ পৰা এনাউন্সমেণ্ট আহি আছে, কোনোবা হেৰাই গৈছে। আমি পিছফালে চাওঁ, আমাৰ বন্ধুকেইটা হেৰাই গৈছে নেকি। তাৰপিছত আৰু এইটো যোগ কৰিছোঁ দেই। তাৰপিছত আৰু মোবাইল হেৰাইছে, কাৰোবাৰ বস্তু হেৰাইছে। পিছে ক্ষিপ্ৰতাৰে আমি খোজকাঢ়িছোঁ দেই, একেবাৰে যিমান স্পীড পৰা যায়, যিমান অলপ খালী খালী জেগা আছে আমি সোমাই দিছোঁ। মানে একেবাৰে আগত গৈ কিনে আমি লাইন পাতিব লাগে, আৰু লাইনটো বহুত দূৰলৈ পাতিব লাগে। তো হনুমানগুৰি মন্দিৰটো আমাৰ পৰা 4 কিলোমিটাৰ 5 কিলোমিটাৰ আমি খোজকাঢ়িছোঁ ইমান ভিৰৰ মাজত। তো ফুল চুল আমি লোৱা নাছিলোঁ, একেবাৰে সন্মুখৰ পৰা লৈছিলোঁ। ইয়াতে দি আছিলে, কিন্তু আমি সন্মুখৰ পৰা লৈ পূজা একচুৱেলি কি, ভিৰৰ মাজত পূজা দিব নোৱাৰি, অকল দৰ্শনে কৰিব পাৰে। তো সন্মুখৰ পৰা আমাক খেদিহে দিছে, পূজা দিব দিয়া নাই। তো আমি গুচি গৈছোঁ, খালি নমস্কাৰ দি গুচি গৈছোঁ। ইমান মানুহ, বাপৰে বাপ। আৰু দেখিছেনে, মই যে মোবাইল হাতত লৈছোঁ, বহুত কষ্টত লৈছোঁ ইমান ভিৰৰ মাজত। যদি কেতিয়াবা মোবাইলটো পৰি যায় তেনেহ'লে একেবাৰে সৰ্বনাশ। কিয়নো মোবাইলটো পৰি যোৱাৰ লগে লগে আপুনি ডাউন হ'ব লাগিব, তেতিয়া মানুহ আপোনাৰ ওপৰেদি উঠি যাব। ইমান মানুহ ভিৰ, নৰখে। অলপ খালী পালে মানুহ ঠেলি আপোনাক একেবাৰে ঠেলা মাৰি ওপৰেদি গুচি যাব। সেইটো কাৰণে মোবাইলটো বহুত কষ্ট কৰি মোবাইলৰ কেমেৰা অন কৰি ভিডিঅ' কৰিব লগা হৈছে। তো বিশেষকৈ এইটো চাওক, কিমান কষ্ট কৰি চাওক, ইমান দূৰৰ 5 কিলোমিটাৰ 6 কিলোমিটাৰ মানুহে ইমান ডাঙৰ মোনা বেগ ভৰ্তি কৰি বস্তু লৈ আছে, কিন্তু মানুহ এই ভিতৰত সোমাব নিদিয়ে, তাতে ক'ৰবাত ৰাখিব লাগিব। তো তেন্তে আহিব লাগে, মানুহৰ কিমান কষ্ট কৰি আহিছে এবাৰ বজৰংবলী দৰ্শন কৰিবলৈ। এই খটখটি চিৰি ইমান ওপৰত, বহুত ওখ। তাৰপৰা এক খোজকৈ উঠোঁ আৰু মানুহ জাম হৈ যায়। তেনেকুৱা কৰি বহুত টাইম লাগিছে উঠোঁতে। আৰু কিমান চাওক ন, তলৰ ফালে কিমান মানুহ আহি আছে, আৰু বহুত ওখ। কোনোবাই যদি গৈছে হনুমানগুৰি, তেতিয়াহ'লে সেই মানুহবিলাকে ক'ব পাৰিব কিমান ওখ। আপুনি ওপৰৰ ফালে ভালকৈ নোচোৱাকৈ যদি আপুনি মোবাইলৰ ফালে চাই যাব বিচাৰে, তেনেহ'লে আপুনি ক'ৰবাত কেতিয়াবা পৰি যাব পাৰে, গিৰি যাব পাৰে। তো সেইটো কাৰণে বহুত চম্ভালি কিনি উঠিব লগা হৈছে। তো এই হনুমানগুৰিৰ এণ্ট্ৰি গেট, যিটো আমি সোমাই আছোঁ, কিমান মানুহ। মোবাইলটো যিহেতু ভিতৰত এলাও নাই, কিন্তু আমাৰ লগৰজনৰ মোবাইলটো সুৰক্ষা বাহিনীয়ে লৈ গৈছিলে, কিয়নো মোবাইলটোৰ পৰা ভিডিঅ' বা পিকচাৰ উঠাই আছিলে। তো মই সেইকাৰণে খুব এইটো মানা কৰি আছে। তো খুব মই সোনকালে ঘূৰাই ফুৰাই মই বন্ধ কৰি দিলোঁ আৰু বাহিৰত আহি গ'লোঁ। বাহিৰত চাওক, এতিয়া মই পিছ দুৱাৰেদি বাহিৰত আহি ৰাম মন্দিৰ ফালে মই গমন কৰি আছোঁ। চাওক, এয়াতো মানুহ ৰাম মন্দিৰ, সেই মানুহকেইটাই কি কৰিছে, চব ৰাম মন্দিৰত আহি আছে। তো তাতো মানুহ, আৰু তাত আৰু বেছি মানুহ, বাপৰে বাপ। মানুহ কিমান মানুহ আপুনি চালে গম পাব। যাব নোৱাৰি, যদি ঠেলা মাৰি দিয়ে, যদি গটা মাৰি দিয়ে কোনোবাই, তেনেহ'লেতো গ'ল আৰু। তেন্তেও মোবাইলৰ পৰা ভিডিঅ' বনাই আনিছোঁ, কিয়নো আপোনালোকেও চাব পাৰিব। জানো বহুতে আগৰ পৰাই আপুনি ভিডিঅ' চাই আছিলে, কিন্তু মই যিটো ভিডিঅ' বনাইছোঁ সেইটো অকল দেখাবৰ কাৰণে, মানুহ দেখাবৰ কাৰণে, আৰু মানুহৰ যিটো আস্থা ক'ত লাগি আছে সেইটো দেখাবৰ কাৰণে মই ভিডিঅ' বনাই আছোঁ। কেতিয়াবা এইবোৰ ভিডিঅ' চালে লাইক বা কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ইমান বেয়া ভিডিঅ' নিদিওঁ দেই যে আপুনি লাইক কমেণ্ট কৰিব নোৱাৰে বুলি। গতিকে এইবোৰ দিলে আপুনি চাব পাৰে। আপুনি যিটো জেগাত আছে সেই জেগাটোৰ পৰা বাহিৰৰ এটা ভিডিঅ' চাই আছে, আপোনাৰ কিবা নতুনত্ব দেখিছে, সেইটোৱে।
এয়া চাওক, যাৰ কাৰণে ইমান দূৰৰ পৰা আমি এই ৰাম মন্দিৰ চাব আহিছিলোঁ, এইটো ক্ষণ। এইটো চাওক কিমান মানুহ, এই মানুহ ভেদি আমি যাব লাগিব হয় নাই ৰাম মন্দিৰত। কিন্তু ৰাম মন্দিৰটো সম্পূৰ্ণ হোৱা নাই। এইটো চাওক ওপৰত বনাই আছে, তো আমি মানে বনাই আছে ওপৰত বা বাহিৰৰ বাকীবোৰো বনাই আছে, কিন্তু সেইখিনি নাচাওঁ, আমি মন্দিৰৰ সম্পূৰ্ণ ভিতৰৰ ফালে চাম। চাওঁতে চাব এই গেটটো চব লোহাৰ নহয়, সোণেদি বনাইছে। এইটো সঁচাকৈ হয়নে নাই এইটো অকণমান চাম, কিন্তু ভিডিঅ' বনাব নিদিয়ে। মই আগতে কৈছোঁ, এই আপোনাৰ যিটো সোমাবলৈ বহুত কষ্ট, মোবাইলটো এই ভিতৰৰ পৰাই মানা কৰি দিয়ে। তো চবেই যে কৰি আছে সেইটো ফটকৈ লুকাই দিয়ে আৰু জানে যে এইটো ভিডিঅ' এলাও নাই, কিন্তু আৰক্ষী বাহিনী বা যিটো সেনা বাহিনী যোনে সুৰক্ষা কৰ্মী আছে, সিহঁতে কি কৰে চালে সিহঁতক ৰেচপেক্ট দিব লাগে। মোবাইলটো হাতৰ পৰা অলপ ডাউন কৰি দিব লাগে যাতে সিহঁতক ৰেচপেক্ট দিয়া হয়। কিন্তু আন টাইমত মোবাইল এলাওৱে নাই, তো সেইটো কাৰণে মোবাইলটো থৈ যাব লাগে সিহঁতৰ। মানে যেনেকৈ আপুনি শ্বপিং মল ক'ৰবাত সোমালে তেতিয়া মোবাইলটো ক'ৰবাত থৈ যায় ন, ছিকিউৰিটি ৰিজনৰ কাৰণে, ছিকিউৰিটি জেগাত, সেই তেনেকৈ থৈ কিনি তাৰপিছত সোমাব লাগে। কিন্তু আমি যিদিনা গৈছিলোঁ তেতিয়া সেই ইমান মানুহৰ কাৰণে সেইবোৰ পচিবল নহয়। সেইটো কাৰণে আমাৰ মোবাইলটো ভিতৰত লৈ যোৱাৰ সুবিধা হৈছে। এইটো যাওক কেনেকৈ বঢ়িয়াকৈ মানুহ ভিডিঅ' বনাই আছে। এইটো ৰাম মন্দিৰৰ আমি ইয়াৰ পৰা দৰ্শন কৰিছোঁ, ঠিক আছে। ভিতৰত গ'লেতো আপোনাৰ সেই ঠেলা মাৰি মানে পঠাই দিব, তো ইয়াৰ পৰাই লাহেকৈ দৰ্শন কৰি আছোঁ। এইটো ভিতৰ চৰা, গেটৰ ভিতৰত কিমান মানুহ চাওক। মই যে দুইফালে মই লগাইছোঁ এইটো কাৰণে যিকোনো এটাত চাব পাৰিব। এইটো চাওক গেটটো সোণৰ, মানে দৰ্জা চৌকাঠ চব সোণৰ, এইটো দেখাই দিলোঁ মই, ঠিক আছে। আৰু এইটো চাওক সুৰক্ষা কৰ্মীয়ে কেনেকৈ পঠাই দি আছে, সোনকালে যাওক বোলে, ঠেলি পঠিয়াই দিয়ে লাষ্টত। তো আমি সোনকালে গৈ আছোঁ এইটো। আৰু আমি বাহিৰত আহি গ'লোঁ। এতিয়া লগৰবোৰক বিচাৰি আছোঁ ক'ত আছে ক'ত নাই, এজনকৈ ওলাইছোঁ। তো লাষ্টত আমি ফাইনেলি আমি ইয়াত ৰখি আছোঁ আৰু ইয়াত পালোঁ। ইয়াৰ পৰা আমি 6 কিলোমিটাৰ খোজকাঢ়ি গৈছোঁ এটা হোটেলৰ কাৰণে, ব্ৰাহ্মণ হোটেল বুলি কয়, লতাজী পাৰ্কৰ একেবাৰে সন্মুখত। তাত আমি ভাত খাইছোঁ আৰু 6 কিলোমিটাৰ খোজকাঢ়ি। আৰু যেতিয়া আপুনি ৰাতিপুৱাৰ পৰা 3টা বজালৈ আপুনি নোখোৱাকৈ থাকে ৰাম মন্দিৰ দৰ্শন কৰাৰ পিছত, আকৌ 6 কিলোমিটাৰ খোজকাঢ়ি সেই জেগাত গৈ কিনি ভাত খাব লগা হয়, তেতিয়াহ'লে চাওক মানে ভোক লাগিলেও ইমান আৰু মানে পাগলৰ নিচিনা নহয়, কিন্তু লাষ্টত সঁচাকৈ পাগলৰ নিচিনা গৈছিলোঁ যেতিয়া 3টা বজাত খোজকাঢ়ি অৱস্থা নাইকিয়া হৈছিলে। আৰু অৱশেষত আমি এটা ঘৰত আহিলোঁ। ঘৰ মানে আমি য'ত ৰুম লৈছিলোঁ একেবাৰে সস্তা, য'ত আমি 4 ঘণ্টা 5 ঘণ্টামান আছিলোঁ। মানে আমি ফুৰিব গৈছিলোঁ, যিহেতু আমি থাকিব যোৱা নাই, তো সেইটো কাৰণে আমাৰ ৰাম মন্দিৰ দৰ্শন হৈ যোৱাৰ ফলত আমি সন্ধিয়াই আমি ইয়াৰ পৰা গুচি গ'লোঁ ৰাম মন্দিৰ ফালে, মানে ৰাম মন্দিৰ অযোধ্যা ট্ৰেইন ষ্টেচনলৈ। সেইটো এটা ৰাম মন্দিৰৰ নিচিনা বনাই দিছে, চাওক কেনেকৈ বঢ়িয়াকৈ। তো সেইটো আমাৰ ৰাতি আকৌ মথুৰা বৃন্দাবনৰ আমি ট'ৰ কৰিম। বৃন্দাবনৰ ভিডিঅ' আপুনি অহা নেক্সট যিহেতু ভিডিঅ'ত পাব। তো ইয়াৰ পৰা আমি বৃন্দাবনৰ মথুৰা যাত্ৰা কৰিম। অযোধ্যা মন্দিৰৰ জংচন ৰেলৱে ষ্টেচন, এতিয়া আমি বৃন্দাবন গৈ আছোঁ। এই ট্ৰেইনত অহাকালি ৰাতিপুৱা 6টা বজাত আমি পামহি, গতিকে ইয়ালৈ ভিডিঅ'টো মহাকুম্ভ আৰু অযোধ্যা ৰাম মন্দিৰৰ যিটো ভিডিঅ' আছিল সম্পূৰ্ণ কৰিলোঁ। ধন্যবাদ, ভালে থাকিব, কুশলে থাকিব সকলোৱে।